तामुलपुराव बीजेपीनि खौरां मेल इउनिफर्म सिभिल कोड आसाम 2026 बिलखौ लानानै तामुलपुराव बीजेपीनि खौरां मेल आसामाव इउसिसि बिल पास जानायनि उनाव हादरसानि सुबुंफोरा मा खालामनो नांगौ रोखायै फोरमायथिदों आसाम प्रदेश बीजेपी मीडिया फाइनेलिस्ट एलिस फरालिया आरो सिगांनि समाव आसामाव कंग्रेस सरकार थानायनि थाखायनो इउसिसि बिलखौ लाबोनाय जायाखैमोन जायनि थाखाय मुसलमान हारिनि गोबां सुबुंफोरा साथामनि बांसिन हिनजाव हाबा लादोंमोन आरो जायफोरा नंखाय खोथा बुंनानै हाबा खालामगोन बिसोरो इउसिसि बिलनि जोहै दायनिगिरि महरै 7 बोसोर जोबथेसालियाव थानांगोन। তেখেত আকৌ এবাৰ মুখ্যমন্ত্ৰী ৰূপে উভতি আহে তেতিয়া প্ৰথম সদনত প্ৰথম কামটোৱে কৰিব যে ইউচিসি খন মানে ইউনিফৰ্ম সিভিল কোডখন পাস কৰিব। আপোনালোকে গম পায় যে ভাৰতীয় জনতা পাৰ্টি যি কয় সেইটো কৰি দেখুৱায়। প্ৰথমতে আমাৰ বহু বিবাহ আৰু দ্বিতীয় বিবাহ নিষিদ্ধকৰণ। আপোনালোকে গম পায় যে অসম আমাৰ জনসংখ্যা বিস্ফোৰণত জৰ্জৰিত। কিছু সংখ্যক জায়গা আছে আমাৰ ধুবুৰীকে ধৰি বৰপেটাকে ধৰি নগাঁও মৰিগাঁও আমাৰ মঙ্গলদৈ বা বহুত তেনেকুৱা জায়গা আছে গোৱালপাৰা নিচিনা জায়গা আপোনাৰ তাত সাংঘাতিক পপুলেশ্যন এক্সপ্লোজন বুলি যোনটো কয় আমাৰ জনসংখ্যা বিস্ফোৰণ এই জনসংখ্যা বিস্ফোৰণ ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু আমাৰ যোনটো বহু বিবাহ নিষিদ্ধকৰণ এটো এটা সেই মানে হেতু ৰোধ কৰিবৰ কাৰণে এটো এটা কিন্তু ডাঙৰ ষ্টেপ অসম চৰকাৰে লৈছে। তাৰ পিছত আমাৰ ইউনিফৰ্ম সিভিল কোডত আপোনাৰ বাল্য বিবাহ ৰোধ ইউনিফৰ্ম সিভিল কোডত আপোনাৰ যোনটো বিবাহৰ বয়স হেতু নিৰ্ধাৰণ কৰা হৈছে আপোনালোকে গম পায় যে 18 বছৰ হল মহিলাৰ বাবে আৰু 21 বছৰ পুৰুষৰ বাবে। তাৰ পিছত আমাৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ ৰেজিষ্ট্ৰেচন ইয়াত আৰু এটা কথা ক'ব লাগিব যে বিবাহ যেনেকৈ নহওক